Mr. Shinmoy Pal, Mr. P. Deka, Executive Director, SRNA, Mr. A.K. Asaria, Chief General Manager, SSE, Mr. Rajiv Sharma, Executive Director, BM, Mr. Dilip Kumar Bhuya, General Manager, PA, Mr. J.K. Padmapani, General Manager, Mr. B.N. Sahu, General Manager. তেখেতসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু লগে লগে আজি প্ৰথমটো বৃক্ষৰোপণৰ কাৰ্যসূচীত তাৰ পূৰ্বে আমি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰাখিছিলোঁ ছাৰ এগছি বন্তি প্ৰজ্বলন কৰাৰ কাৰণে দীপাংকৰ প্ৰথমে এগছি বন্তি প্ৰজ্বলন আছে বন্তি লাগি আছে ছাৰ এফালে জনাই দিলে হ'ব আমাৰ প্ৰথমেই আমি থালিখন আগবঢ়াই দিয়া প্ৰথমেই আমি মাননীয় শ্ৰীযুত চিন্ময় পাল ডাঙৰীয়াক আমি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰে আজিৰ এই বৃক্ষৰোপণৰ কাৰ্যসূচী মুকলি কৰাৰ কাৰণে আহ্বান জনাইছোঁ বৃক্ষৰোপণ কাৰ্যসূচী এয়া দুলীয়াজান অল ইণ্ডিয়া সরকারে আমন্ত্রণ করি আনা রাজীব রুদ্র কারিয়ান ডাঙৰীয়াই সাপৰ বিশেষজ্ঞ হিচাপে সমগ্ৰ ভাৰতবৰ্ষৰ বিশ্বত পৰিচিত হৈ পৰা এইগৰাকী বিশেষজ্ঞই আপোনালোকৰ আগত সাপৰ বিভিন্ন প্ৰজাতি সম্পৰ্কীয় দিশ নিৰ্দেশনা বা প্ৰজাতিবিলাকৰ নাম মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল আৰু বিশেষকৈ সংবাদ মাধ্যম আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ বেছি মৰম কাৰণ মই যিখন হাবি গৈছোঁ সেই হাবিখন বহু হিষ্ট্ৰিকেল এৰিয়া ভাৰতৰ অন্তিমখন যুদ্ধ ব্ৰিটিছ আৰু মানৰ তয়াময়া ৰণ 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি চুক্তি অনুযায়ী সেই মই যিখন হাবি কৰিছিলোঁ সেইটোক কয় মহগড়কুটি তাতে তয়াময়া ৰণ লাগিছিল সেইদিনাই 1826 খ্ৰীষ্টাব্দ 24 ফেব্ৰুৱাৰী তেতিয়া বৰ অসম এটা অসমত 7 চিষ্টাৰ এটা অসম আছিল সেইদিনা ব্ৰিটিছৰ অধীনলৈ ভাৰতবৰ্ষত 200 বছৰ ৰাজত্ব কৰিছিল ব্ৰিটিছে উত্তৰ পূৰ্বাঞ্চলত তেতিয়াৰ অসমক 125 বছৰে কৰিছিল আমি বহু পিছতে ব্ৰিটিছৰ অধীনলৈ গৈছোঁ তেতিয়া সেই হাবিখনৰ কাষতে মোৰ গাঁও তাতে ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট ঢাকা হৈ কলিকতা হৈ এই বৰমুখ ঔনামুখ কপিলামুখতে আছিল আৰু তাতে মোৰ গাঁও জন্মভূমি আৰু তেতিয়া ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট আৰু উজনি অসমৰ প্ৰথম ৰেলৱে লাইন জেপিআৰ তাতে কপিলামুখতে আছিল বৰগুপত ঔনামুখত তেতিয়া দেখা পোৱা গৈছিলোঁ বস্তু অনা নিয়া কিন্তু দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত 10 কিলোমিটাৰ ৰাস্তা সেই আমাৰ গাঁও সেই তাত থকা জাহাজ ঘাট তাত থকা ৰেলৱে লাইন এইটো গৰাখনীয়া যা গৈছিল যাৰ বাবে মানুহবিলাক চেডিলবেলি হৈ গৈছিল আমাৰ ঘৰতো গৈছিল মাজুলী ফুলনি আৰু মই গৈছিলোঁ যোৰহাট কোৰ্টৰ জজ কোৰ্টৰ পেছকাৰ অনিল বৰঠাকুৰৰ তাত থাকি পঢ়িবলৈ গৈছিলোঁ তৃতীয়মান শ্ৰেণীৰ পৰা তাত য'ত পঢ়িছিলোঁ 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয় তাত এগৰাকী কাষতে বোটানিকেল বিভাগৰ প্ৰফেচাৰ আছিল আগত আৰু তাৰপিছত আকৌ এগ্ৰিকালচাৰ চাইণ্টিষ্ট হৈছিল তেখেতৰ নাম ডক্টৰ যদুনাথ দে সৰুৰে পৰা গছ গছনি ৰোৱা সৰুৰে পৰা চৰাই চিৰিকটি ভাল পোৱা সৰুৰে পৰা জীৱ জন্তু ভাল পোৱা তেওঁৰ ল'ৰা ছোৱালীবিলাকৰ লগতে আমাকো শিকাইছিল যাৰ বাবে সেই সময়ত গোটেই গাঁওখনে যিখন গাঁও
2 কিলোমিটাৰমান দীঘল আছে সেইখন গান মোক পাণ পুলি ৰুলে মই পাণ পুলি ৰুলে হেনো নমৰে সেইকাৰণে তেওঁলোকে পাণৰ পুলি ৰোৱাৰ বিনিময়ত 25 পইচা তেতিয়া 1.5 কেজিমান বেদাম গুটি পায় বেদামৰ আশতে গছ পুলি ৰুবলৈ যাওঁ কিন্তু তেওঁ কৈছিল তেতিয়া তোৰ হাতখন ইমান ভাল তই এইটো কামকে কৰ আৰু তই পৃথিৱীৰ কাম এইটোকে কৰ তোৰ হাতটো বহুত ভাল চাবি এইবোৰ কৰোঁতে কুকুৰে ভকি থাকিব হাতীয়ে কেতিয়াও ঘূৰি নাচায় তোৰ কামটো তই কৰি গৈ থাকিবি সেই সৰুৰে পৰা বিজ্ঞানীৰ লগত ডাঙৰ হোৱা সেইকাৰণে সেই যিমানবিলাক এতিয়া এৱাৰ্ডে হওক পৃথিৱীৰ বিভিন্ন দেশতে যাওক মই সেইবিলাক বিজ্ঞানীৰ পৰাই পাইছোঁ এইটো ভাৰত চৰকাৰ ষ্টেট গভৰ্ণমেণ্টে দিয়া নাই এইবোৰ বিজ্ঞানীসকলে দিয়া বস্তু মোৰ সন্মান সন্মান যিবোৰ ভাৰত চৰকাৰ উপায়বিহীন হৈ পেলাই পদ্মশ্ৰী সন্মানটো দিছে কিয় দিব লগা হৈছে সেই কথাটো চিন্তনীয় বিষয় হৈ গৈছে বিশ্বৰ অন্য দেশত যেতিয়া মোৰ ডকুমেণ্ট এইটো কেন এৱাৰ্ড পাইছিল USA এবাৰ নহয় দুবাৰ নহয় চাৰিবাৰ গৈ পেলাই যেতিয়া নেশ্যনেল এৱাৰ্ডটো মোৰ ডকুমেণ্টটো আকৌ এগৰাকী বম্বে ছোৱালীয়ে পাবলৈ পাইছিল তেতিয়া তেখেতক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীয়ে দিবলৈ যাওঁতে যে মানুহজনক আমি চিনিয়েই নাপাওঁ উপায়বিহীন হৈ ষ্টেট গভৰ্ণমেণ্টে মোৰ ডকুমেণ্টছ দিয়া নাই গৃহ মন্ত্ৰালয়ৰ পৰা দিল্লীৰ পৰা এবাৰ নহয় দুবাৰ নহয় 3বাৰকৈ আহি ডকুমেণ্টছ লৈ মোক পদ্মশ্ৰী সন্মানটো দিছে দি পেলাই 3 দিনৰ আগত 2019 চনৰ 26 জানুৱাৰী যেতিয়া ডিক্লেয়াৰ কৰিছে 8 এপ্ৰিলত দিছে মোক দিয়াৰ আগতে মোক কৈছে कि आप इस सम्मान लेगा कि नहीं लेगा थोड़ी कि नहीं लेगा सम्मान लेके मैं क्या करूँगा लेकिन एक बात है 125 करोड़ आदमी का आशीर्वाद लेके लेता हूँ इंडिया में करने वाला ऑल ओवर वर्ल्ड भी करने वाला मेरा काम है इसके लिए लेता हूँ যাই নহওক মই যিটো হাবি বনাইছোঁ সেই হাবিখন বহুত দুখ কষ্টৰে বনা য'ত 79ত পলায়ন কৰি বানপানী আহিছিল যাৰ ফলত শতাধিক সাপ সেই বানপানী যাবত চাইনা অৰুণাচল প্ৰদেশৰ পৰা আহিছিল এতিয়া জুন জুলাই মাহত আমাৰ যিবোৰ পুৰণা গাঁও আছিল সেইবোৰ শুকান চৰ অঞ্চল আছিল বালিৰে মই চৰ হৈ গ'লো হোৱাৰ পাছত তাত দেখিলোঁ জুন জুলাই মাহত